ওই ফুসকি, আজি তো দেওবাৰ আমাৰ স্কুলো নাই। আজি আমি কৰবালে ফুৰিবলৈ যাওঁ বলা। সেইটো হয় মইনা, কিন্তু ফুৰিবলৈ যাবলৈ মোৰ হাতত যে 1 টকাও পইচা নাই। যদি 1 টকা এটা লগত নাথাকে তেতিয়াহ'লে আমি ক'লে ফুৰিবলৈ যাম? ফুৰিবলৈ গৈ আমি কি খাম? মোৰ যে গাড়ী ভাড়াটোৱে নাই। তুমি মিছাতে চিন্তা কৰিছা। তোমাৰ নহ'লে কি হ'ল? মোৰ পইচা আছে নহয়, মোৰ পইচা তোমাক দিম। নালাগে মইনা, আগতে মই তোমাৰ পৰা বহুত পইচা নিছোঁ, কিন্তু মই 1 টকাও ঘূৰাই দিব পৰা নাই। আজি যদি মই তোমাৰ পৰা পইচা নিওঁ, মই কেনেকৈ ঘূৰাই দিম? নালাগে। আৰে তোমাকতো মই পইচা ঘূৰাই দিবলৈ কোৱা নাই। বন্ধু হিচাপত সেইখিনি সহায় কৰিব লাগিব। যেতিয়া মোৰ পইচা নহ'ব তেতিয়া তোমাৰ পৰা ল'ম, যেতিয়া তোমাৰ পইচা নহ'ব তেতিয়া মোৰ পৰা ল'বা। আমি এনেকৈ চলিব লাগিব। সেইটো হয় মইনা, কিন্তু মাইবা আকৌ কি কয়? যাবলৈ দিয়ে নে নিদিয়ে বা মাই? দিব, কিয় নিদিব? আজি দেওবাৰ, আমি এনেই ঘৰতে থাকিম। এপাক ফুৰি আহিম, ভালকৈ বুজাই ক'বা মাক। ঠিক আছে মইনা, তেতিয়াহ'লে মই ঘৰলৈ যাওঁ। ঘৰত গৈ মাক ভালদৰে বুজাই ক'ম। যদি যাবলৈ দিয়ে তেতিয়াহ'লে মই ওলাই আহিম, তুমি ওলাই থাকিবা দেই। ঠিক আছে যোৱা, মাক ভালকৈ বুজাই ক'বা আৰু বেছি দেৰি নকৰিবা, তেতিয়াহে সোনকালে ঘূৰি আহিব পাৰিম। ঠিক আছে, মই সোনকালে আহিম দিয়া। মা? ফুচকি, কি হ'ল? ক'লৈ গৈছিলি? মা, মই আজি মইনাৰ লগত ফুৰিবলৈ যাম। ক'ত ফুৰিবলৈ যাওঁ? আৰু আজিতো স্কুললৈ নাযাওঁ নেকি? আজি দেওবাৰ দেখোন, স্কুল বন্ধ নহয়। সেইবাবে আজি অকণমান মইনাৰ লগত ফুৰি আহিম বুলি ভাবিছোঁ মা। আজি দেওবাৰ ন, মই পাহৰিছিলোঁ। পিছে তই যে ফুৰিবলৈ যাবলৈ ওলাইছ, তোৰ হাতত পইচা আছেনে নাই? পইচা নহ'লে কেনেকৈ যাবি? মোৰ হাতত কিন্তু 1 টকাও নাই দেই। মোৰ হাততো পইচা নাই মা, পইচা নালাগে, মইনাই দিম বুলি কৈছে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, বেছি দেৰি নকৰিবি আকৌ, সোনকালে ঘূৰি আহিবি। আজিকালি দিনকাল এনেই ভাল নহয়। ঠিক আছে মা, মই সোনকালে যাম আৰু সোনকালে ঘূৰি আহিম। সোনকালে যা আৰু সোনকালে ঘূৰি আহিবি, গধূলি হোৱালৈ নাথাকিবি দেই। ঠিক আছে। ঐ বকাহুৰ, চাচোন চা, সেই দুটা কি ধুনীয়া ছোৱালী আহি আছে এইপিনে। বৰ ধুনীয়া ছোৱালী আহি আছে। ঐ জোকাম দে। ঠিক আছে। ঐ ছোৱালী, আমাক ক'লৈ যোৱা? আহা আহা, অলপ আমি ইয়াতে মনৰ কথা পাতো। ঐ অসভ্য, নিজৰ মা ভনী নাই নেকি? কিয় জকাইছ হা? লাজ নালাগে? এটা কামতলীয়া ছয় দিম নহয়, গাল দুফাল হৈ যাব। দেউতাকৰ টকাৰে বহি বহি খাইছ আৰু এতিয়া ফুটপাথত ছোৱালী ৰখাবলৈ আহিছ। লাজ নালাগে? তহঁতৰ কাৰণে আমি বাহিৰত ওলাব নোৱাৰা হৈছো, ৰাস্তাই ঘাটে যাব নোৱাৰা হৈছো। বদমাছ হত। ঐ বকাহুৰ, ইয়াৰ পৰা পলোৱাই ভাল হ'ব, নহ'লে আমাৰ চৰৰ গাত দুফাল হৈ যাব। আৰু বল বল, ইয়াৰ পৰা পলোৱা।